নমস্কাৰ, গুড মৰ্নিং। আৰু এতিয়া ৰাতিপুৱা সময় পুৰা 4টা হৈছে আৰু আমি 4টা বজাত ৰেডি হৈছোঁ মা কামাখ্যা মন্দিৰলৈ যাবলৈ। আজি অম্বুবাচী মেলাৰ পাছত মা কামাখ্যা মন্দিৰ যাব লাগে। মই যিহেতু আগতে যোৱা নাই অম্বুবাচী মেলাৰ পাছত, এইবাৰ প্ৰথম যাম। আৰু ৰাতিপুৱাই যাবলৈ এই সময়খিনি ৰাতিপুৱা সময়খিনি মা কামাখ্যা মন্দিৰলৈ যাব লাগে, খুব ভাল আৰু বহুত ভাল লাগে গৈ বুলি শুনি আছিলোঁ। সেইকাৰণে আজি আমি যাম বুলি ৰাতিপুৱা 3টা বজাতে উঠি ৰেডি হৈছোঁ আৰু তাৰে এজন পাণ্ডাৰ লগত কথা পাতিছোঁ। তেওঁ আমাক সকলোবোৰ দেখাই দিব কেনেকুৱা ক'ত কি কৰিব লাগে। আৰু আজি ভিডিঅ'টোত মই ভাবিছোঁ কিমান পাৰোঁ মা কামাখ্যাৰ বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপোনালোকক জনাই যাম। গতিকে ভিডিঅ'টো চাই থাকক আৰু বলক এতিয়া মোৰ লগত একেলগে যাওঁ মা কামাখ্যা মন্দিৰ। একাপ লাল চাহ আৰু 2টা বিস্কুট খাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ মা কামাখ্যা মন্দিৰলৈ। এয়া আহি মেইন ৰাস্তা পাইছোঁহি। দেখিছে আন্ধাৰে হৈ আছে, কিন্তু তথাপিও যিহেতু ৰাতিপুৱা 4টামান বাজিলে, 4টা বাজিছে, গতিকে কেববোৰ চাগে মানুহ খানাপাৰাত পিক আপ কৰিবৰ কাৰণে মানুহ অহা যোৱা কৰিছে। এনিৱেজ, সকলোলৈকে এটা সুন্দৰ ৰাতিপুৱাৰ শুভেচ্ছা জনাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ মা কামাখ্যা মন্দিৰলৈ। সকলোকে মা কামাখ্যাই ভালে ৰাখক আৰু ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি আহি পাই গ'লোঁ কামাখ্যা গেট। এইখন হ'ল গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণীয়া সেতুখন। ইয়াৰ পৰা আৰম্ভ হৈছে আদাবাৰীত শেষ হ'ব। আৰু এই উৰণীয়া সেতুখনৰ তলেদিয়ে এয়া আমি আহি পালোঁ। এয়া গেটখন দেখা পাইছে, মা কামাখ্যাৰ এখন প্ৰথমখন গেট। আৰু এইফালেদি আমি উঠি যাম নীলাচল পাহাৰৰ মাজে মাজে। নীলাচল পাহাৰ বুলি ক'লে মনত পৰে, সৰুতে আমাৰ খুৰাই খুব গান এটা খুব গুণগুণাই থকা খুবেই শুনা পাইছিলোঁ। গানটো হ'ল এনেকুৱা আছিলে, অ কুলিটি বহাগুচি গ'লে ক'ত থাকিবি, নীলাচল পাহাৰত লুকাই থাকিবি, আকৌ বহাগ আহিলে পুনৰ আহিবি। আৰু সঁচাকৈ এনেওতো আমি নীলাচল পাহাৰৰ পৰা এইটো পাহাৰত আমি আহিয়ে থাকোঁ, খুবেই বেছি ভাল লাগে। ৱাও, এইখন ইমান ডাঙৰ গাড়ীখন ইয়াত সোমোৱাই দিছে, ঘূৰাবই পৰা নাই, টাৰ্ণিঙে ল'ব পৰা নাই। এনিৱেজ, আমি এনেও এইফালে আহি থাকোঁ, খুবেই বেছি ভাল লাগে এইটো পাহাৰ। মানে কামাখ্যা সঁচাকৈ মানে এইটো ৰাস্তাত আহিলে কিবা ৰিফ্ৰেছ ফিল হয়। মন্দিৰলৈ নাহে, আমি যদি এনেও কেতিয়াবা ফুৰিবলৈ আহোঁ, ফ্ৰেছ এয়াৰ এনেকুৱা ফিল হয়, মানে খুব ভাল লাগে। আৰু আজি যিহেতু ৰাতিপুৱা আহিছোঁ, তো এনেই ৰাতিপুৱাটো আমাক ভাল লাগেই। এতিয়া তাতে নীলাচল পাহাৰৰ মাজত বুকুত কিমান ভাল লাগিব পাহাৰ ৰাতিপুৱাটো। মই মানে আপোনালোকক ভাষাৰে বুজাব পৰা নাই। সঁচাকৈ এটা বেলেগ পৰিৱেশ। আৰু এয়া চাওকচোন, একদম মই নীলাচল পাহাৰ নহয় যেন মেঘালয় আহিছে এনেকুৱা ফিল হৈছে। মানে একদম পূৰা ভিউটো ইমান ধুনীয়া লাগে। ৰাতিপুৱাও তাতে হৈ আছেতো, অলপ মানে ফগি হৈ আছে, এইফালে যেন একদম মই মেঘালয়হে আহিছোঁ এনেকুৱা টাইপ লাগিছে। সঁচাকৈ খুব ধুনীয়া। আপোনালোকে পাৰিলে চেষ্টা কৰিবচোন ৰাতিপুৱা এবাৰ আহিবলৈ মা কামাখ্যা মন্দিৰলৈ। খুব ভাল পাব পৰিৱেশটো, মোৰ নিজৰে খুব বেছি ভাল লাগিছে। আৰু এতিয়া আমি আহি পাই গ'লোঁ মা কামাখ্যা মন্দিৰ। এয়া এইফালে এইটো আমাৰ পাৰ্কিং আছে ইয়াতে, যদি পাওঁ আমি ইয়াতে পাৰ্কিং কৰিম, আৰু যদি নাপাওঁ তেতিয়া পাৰ্কিংটো আমি মন্দিৰৰ ফ্ৰণ্টৰ ফালে লৈ যাম। আৰু পাৰ্কিং নাপাই আমি মন্দিৰৰ ফালে পাইছোঁহি। এয়া চাওকচোন, বা মানুহ ৰাতিপুৱা 5টা বজা নহয় যেন, এইটো 5টা বজাই নাই, এইটো 4:45 হৈছে। 4:45 নহয় যেন, এইটো একদম আপোনাৰ দুপৰীয়া হৈ আছে, এনেকুৱা ভিৰ লাগি আছে এতিয়াই। তো দুপৰীয়ালৈ কিমান ভিৰ লাগিব ভাবক, কেনেকুৱা হ'ব পাৰে একদম। তো গতিকে গাড়ীখন আমি পাৰ্কিং কৰি লওঁ, তাৰপাছত দেখাই আছোঁ ভিডিঅ'টো, আকৌ কৈ আছোঁ। আৰু ইয়াতে জোতা চেণ্ডেল ৰাখিলোঁ, লগতে মাৰ কাৰণে প্ৰসাদ ল'লোঁ, এখন কাপোৰ এখন ল'লোঁ, নাৰিকল ল'লোঁ,
পদুম ফুল ল'লোঁ। ইয়াতে যিহেতু ৰাতিপুৱাই মানুহবোৰ আহে, দোকানবোৰ ৰাতিপুৱাই খোলে, সেইটো সুবিধা হয়। আৰু সকলোবোৰ লৈ এতিয়া ব'লক মাৰ আশীৰ্বাদ ল'বলৈ ভিতৰলৈ যাওঁ, মাৰ ওচৰলৈ। আৰু আমি 3টা বজাত উঠিছোঁ, 4টা বজাত ঘৰৰ পৰা ওলাই আহিছোঁ, 4:30 আহি পাইছোঁ। বা ভাবি আছোঁ একদম বহুত আগত হ'ম লাইন। কিন্তু আচৰিত কথা, আপুনি আচৰিত হ'ব, মানুহ মই বাহিৰৰ পৰা দেখা পাইছোঁ এতিয়া মানে বহুত ভিৰ, বহুত লাইন হৈ আছে সঁচাকৈ। আৰু যদি সোনকালে চাব বিচাৰোঁ, মা দৰ্শন কৰিব বিচাৰোঁ, দুটাতে আহিব লাগিব মানে। আমি যে আহিছোঁ এইটো হ'ল জেনেৰেল লাইন, আৰু মই সোমাই যিটো লাইন দেখিছিলে সেইটো স্পেচিয়েল লাইন, সেইটোতো লাইন পাতি আছে মানুহ। গতিকে স্পেচিয়েল লাইন ল'বলৈ আপুনি 3টাতে আহিব লাগিব, মানে 3টাত পাবহি লাগিব ইয়াত, তেতিয়াহে পাব। আৰু এইটো হ'ল টিকেট কাউণ্টাৰ, ইয়াতে বোলে কেমেৰা এলাউ নাই, গতিকে মই কেমেৰাটো বন্ধ কৰি দিব লাগিব। এয়া আমাৰ পাছ হৈ গ'ল। চাওক 4:59 মই মানে কুপন লৈছোঁ, আৰু মোৰ এক্সপেক্টেড দৰ্শন টাইম কিমান 12:45 PM, মানে 4:59 AM মই টিকেট লৈ মই দৰ্শন কৰিব পাম 12:45 PM। ভাবক কিমান মানুহ, চাওকচোন। মই 4টা বজাত আহিছোঁ, মানে 5টা বজাত আহি ইয়াত পায়ো যদি মোৰ ইমান হয়, এনেকুৱা অৱস্থা হয়। আপোনালোকে যদি 7টা বজাত বা 6টা বজাত আহি পাম বুলি হয়, তেতিয়া কেনেকুৱা অৱস্থা হয় বা নিজে ভাবি চাওক। খালি মই এটা কথা বুজি নাপালোঁ, যে য'ত আমি কুপন লয় তাত বা কিয় কেমেৰা কৰিব নোৱাৰে, হয় কিবা নিয়ম থাকিব পাৰে, নাজানো। কিন্তু চাওক মানুহ চাৰিওফালে কেৱল মানুহ। আৰু পূৰা 2.5 ঘণ্টা ৰোৱাৰ পাছত আমাৰ নাম্বাৰ আহিছে, আমাৰ আগৰ লাইনটো আগবাঢ়িছে, ইয়াৰ পাছত আমি আগবাঢ়িম। গতিকে ভাল লাগিছে, মানে যদিও 2 ঘণ্টা সময় বহিছোঁ, 2.5 ঘণ্টা সময় বহিছোঁ, তথাপি মাক দৰ্শন কৰিব পাম, মনটো ফূৰ্তি লাগি আছে। গতিকে ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে। পূৰা 2.5 ঘণ্টা ৰোৱাৰ পাছত মানে লাইনত আহিবলৈ পাই অকণ ভাল লাগিছে। আমি আহিছোঁ আগবাঢ়ি, এই মানুহজনী একদম পূৰা খালী পাই পূৰা স্পীডত গৈছে। এয়া ৰাইজসকল ৰখি আছে আৰু বহুত মানুহ, আমি খালি আগবাঢ়ি আহিছোঁ। আৰু এই যে দেখিছে পুখুৰীটো, এই পুখুৰীটো মই ৰাতিপুৱা মন কৰিলোঁ যে ইয়াতে মানুহে গা ধুইছে, ঠিকে আছে। গা ধোৱাৰ পাছত মাইকী মানুহে বহুতে তাতে চুলি ফনিয়াইছে। চুলি ফনিয়াবলৈতো চুলিটো সৰিব, মাইকী মানুহ চুলি এনেও সৰে, মতা মানুহো সৰে, কিন্তু মাইকী মানুহ চুলি যিহেতু দীঘল থাকে, তো তেওঁলোকৰ চুলিবোৰ প্ৰমিনেণ্ট হৈ থাকে বা দেখা পোৱা যায়। গতিকে নাজানো এইটো কি, হয়তো ইয়াত ফনিওৱা নিয়মো থাকিব পাৰে, যিহেতু মই নাজানো। মই এইটো বিষয়তো মই যিজন পাণ্ডাই মোক মন্দিৰটো দেখুৱাব, তেওঁৰ লগত আলোচনা কৰিম, মানে মই তেওঁ কথাষাৰ অৱগত কৰিম, যাতে যদি মানে এইটো কাম কৰিব নালাগে, তেতিয়াহ'লে তেওঁলোকে বাধা দিবৰ কাৰণে, পৰিচালনা সমিতিক বাধা দিবৰ কাৰণে মই অনুৰোধ জনাম। এই মন্দিৰটো বহুত পুৰণা আছিল চাগে, সেইটো মানে জহি খহি গৈছিলে, এইটো আকৌ নতুনকৈ বনাই আছে। এইটো মন্দিৰৰ যিহেতু কাষতে, এইটো বিষয়েও মই পাণ্ডাজনৰ লগত পাতিম বা মানে সুধিম, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাম। আৰু চাওকচোন, আজি সঁচাকৈ ইমান ধুনীয়া হৈছে নহয় পৰিৱেশটো, একদম চাৰিওকাষে ফগি হৈ গৈছে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ, একদম মানে কিয় মেঘালয়ত থকা যেন ফিল হৈছে, মানে একদম কুঁৱলীৰ মাজত মন্দিৰটো, সোণৰ কলচীকেইটা জিলিকি আছে মন্দিৰৰ মাজত, বেলেগ ধুনীয়া। যদিও ইমান কষ্ট হৈছে, আমাৰ মানে এই পৰিৱেশটোৰ কাৰণে অলপ কষ্ট অনুভৱ হোৱা নাই। আৰু তাৰ মাজে মাজে বাবাজনে একদম ধুনীয়াকৈ ভগৱানৰ নাম লৈ অহা যোৱা কৰি থাকে, মানে তাল বজাই অহা যোৱা কৰি থাকে, খুব ভাল লাগে। খুব ধুনীয়া পৰিৱেশ এটা সৃষ্টি হৈছে আজি, সঁচাকৈ খুব মানে ধন্য হৈছোঁ, খুব ভাল লাগিছে। আৰু এইফালে দেখা পাব এইটো ঘৰটো, এই যে ঘৰটো, এইটো হ'ল বলিঘৰ। ইয়াতে ছাগলী অলৰেডি 3-4টামান বলি দিলে, আমি দেখুৱাবলৈ মানে বেয়া পালোঁ। আৰু এইটো মহটো যে ৰাখি দিছোঁ, এইটো মহটো বলি দিব, যিহেতু বলি সকলোৱে মানে চাব নোৱাৰে, গতিকে আমি দেখুওৱা নাই, পাছত কেতিয়াবা আকৌ আহিলে দেখাম বলিটো। আৰু এতিয়া আমাৰ নাম্বাৰ আহি গ'ল, ব'লক আমি যাওঁ মা কামাখ্যাৰ ওচৰলৈ। পূৰা 7 ঘণ্টা অপেক্ষাৰ অন্তৰত আমি মাৰ চৰণত সেৱা লৈ ওলাই আহিলোঁ। এইজনে পাণ্ডাজন, যিজনৰ লগত মই কথা পাতিছিলোঁ, যিজনৰ পৰা কথা সুধি আপোনালোকক মই মাৰ বিষয়ে জনাম বুলি কিছুমান কথা কৈছিলোঁ, কিন্তু নাজানো এতিয়া পৰিৱেশে কি কৰে, কাৰণ বৰষুণ দিছে। এতিয়া তেওঁ ধূপ জ্বলাবলৈ আমাক লৈ আহিছে, আৰু ধূপ জ্বলোৱাৰ আগতে তেওঁ নাৰিকলটো ভাঙিবলৈ মোক পঠাই দিলে। মই বৰষুণত তিতিয়ে আহিছোঁ নাৰিকলটো ভাঙিবৰ কাৰণে। আপোনালোকে দেখা পাইছে বহুত মানে বেছিকৈ আহি আছে বৰষুণ।
আৰু মোৰ আগত লাইন পাতি থকা দাদাজনে তেওঁ মিছেছে নাৰিকলটো ভাঙিছে সেই টিকলিজনীয়ে বৰষুণত তিতিয়ে তাই বেচেৰি ৰখি আছে আৰু মানুহজনীয়ে কেমেৰাটো দি মই এয়া জয় মা কামাখ্যা মাৰ নাম লৈ নাৰিকলটো ভাঙিলোঁ খুব ধুনীয়াকৈ পানী ওলাইছে ভাল নাৰিকলটো খুব ভাল লাগিছে মনটো কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে মই যিহেতু কৈছিলোঁ আপোনালোকক মাৰ বিষয়ে বহুত কথা জনাম আলোচনা কৰিম যিমান পাৰোঁ চেষ্টা কৰিম কিন্তু ইমানেই বেছি বৰষুণ দিলে আমি অকণমানো জেগা নাপালোঁ য'ত ৰৈ আমি মাৰ বিষয়ে নজনা কথা সুধিম বা জানিবলৈ চেষ্টা কৰিম যেনে তেনে তিতি আহি দুয়োঠাই যে কোনোমতে জেগাকণ লৈছোঁহি এয়া অৱস্থাই নাই তিতি গতিকে অহাবাৰ যেতিয়া মই আকৌ আহিম তেতিয়া নিশ্চয় তেওঁৰ লগত কণ্টেক্ট কৰিম আৰু মাৰ বিষয়ে বহুত নজনা কথা জনাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু এতিয়া আপোনালোকক ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ গতিকে ৰুটি এখন খাই লওঁ বুলি ভাবিলোঁ আৰু এইফালে মোৰ বাচন তিখন ৰখাই থৈছোঁ আৰু আপোনালোকে চাওক কিমান বেছি বৰষুণ দিছে